বন্ধুসকল ফোন ৰুট কৰিলে কি হয় নমস্কাৰ বন্ধুসকল আপোনালোকে এই ভিডিওটো আজি চাই থাকক মই ফোন ৰুট কৰিলে কি ভাল হয় কি বেয়া হয় আজি তাৰ ওপৰত ক'বলৈ আহিছো ৰুট ৰুটিং বস্তুটো হয় কি এটো সাধাৰণতে এন্ড্ৰইড বা ওএছৰ লগত জড়িত কিন্তু আইওএছৰ লগত এটো জড়িত নহয় ৰুট মানে হল হিপা আৰু ৰুটিং আপোনালোকে এনেকুৱা ধৰিব পাৰে যে আপুনি আপোনালোকৰ ফোনৰ একদম গুৰিলে গৈ হিপালে গৈ এই হিপাটোপা গোটেই ফোনটো কন্ট্ৰোল কৰা প্ৰসেসৰ একদম তললৈ গৈ তাপা গোটেই ফোনটো কন্ট্ৰোল কৰা ইয়া বেয়াকিটা হল প্ৰথম কথাটো হল ওয়াৰেন্টি উঠি যোৱা আপুনি আপোনাৰ ফোনটো স্মাৰ্টফোনটো ৰুট কৰাৰ লগে লগে কোম্পানী বিলাকে আপোনাৰ ফোনটোৰ দায়িত্ব নলয় কাৰণ কিছুমান কোম্পানী আছে যেনে এমআই বা গুগল পিক্সেল ইহঁতখিনিয়ে আপোনালোকৰ ফোনৰ দায়িত্ব লয় ৰুট কৰাৰ পিছতো কিন্তু স্যামসাং হওক বা মাইক্ৰোমেক্স হওক বা মটোজি হওক ইহঁতে আপোনালোকৰ ফোনৰ ওয়াৰেন্টি নলয় সেকেন্ডটো হল ফোনটো ৰুট কৰাৰ সময়ত যদি অলপো ভুল হল গোটেই ফোনটো ড্যামেজ হৈ যাব ফোনটো সাইডে থাকিব পাৰিব কিন্তু আপুনি এটো চলাব নোৱাৰিব সাধাৰণতে প্ৰসেসটো বহুত সহজ কিন্তু তাৰ মাজতো মানুহে ভুল কৰে আৰু সেই ভুলৰ পৰা বাচিবলৈকো বা সেই ভুলটো শুধৰাবলৈকো কিছুমান প্ৰসেস আছে কিন্তু এইবিলাক নৰমাল ইউজাৰ্ছৰ কাৰণে অলপ টান 3 নম্বৰটো হল সিকিউৰিটি সিস্টেম ফোনটো ৰুট কৰা সময়ত ফোনটো যেতিয়া আমি ৰুট কৰিম এটা এনেকুৱা হয় ধৰক আপুনি আপোনালোকৰ সিকিউৰিটি সিলটো লগত কম্প্ৰমাইজ কৰাৰ নিচিনা হয় আৰু সাধাৰণতে এটো কৰিলে বেয়া কাৰণ সিকিউৰিটি সিস্টেমটো ভাঙি দিয়াৰ পিছত ভাঙি পেলাই আপোনালোকৰটো তলত সোমাই গল সো এটা কি হয় কিছুমান হ্যাকাৰ বিলাকে যোনবিলাক এপ বনায় আপোনালোকৰ ফোনটো হ্যাক কৰিবলৈ বুজি তেনেকুৱা এপ্লিকেশন ডাউনলোড কৰি ললে তেনেহলে সেই এপ্লিকেশনৰ জৰিয়তে সেই ফোনটো সেই হ্যাকাৰটোৱে হ্যাক কৰি ল'ব জিটি এপ্লিকেশন হ'ব পাৰে সো ফোনটো ৰুট কৰাৰ আপোনালোকৰ সিকিউৰিটি সিস্টেমটো আপোনালোকৰ তাৰ লগত কম্প্ৰমাইজ কৰাৰ নিচিনা হৈ যায় 4 নম্বৰটো হল কোনো ধৰণৰ আপডেট নাপায় কিছুমান কথাত পাবও পাৰে কিন্তু পালেও বহুত দেৰিলে পাব এতিয়া আহিছো ফোন ৰুট কৰাৰ ভাল কথা কিটা আপুনি ফোনটো এনেকুৱা ধৰক ফোনটো আপুনি এটা নিজে চলায় গোটেই ফোনটো আৰু এনেকুৱা কিছুমান কাম কৰিব পাৰি যোনটো আপুনি ৰুট নকৰাকৈ কৰিব নোৱাৰিছিল মানে জিটি কৰিব পাৰি যেনে প্ৰথমটো হল অলপ বেটাৰী বেকআপ বঢ়াব পাৰিব সেকেন্ডটো হল মেমৰি কাৰ্ডক ইন্টাৰনেল মেমৰিলে কনভাৰ্ট কৰিব পাৰিব আৰু 3 নম্বৰটো হল কিছুমান এপত ৱাটাৰমাৰ্ক থাকে সেই ৱাটাৰমাৰ্ক বিলাক অতৰাব পাৰিব সাধাৰণতে ফোন ৰুট কৰাটো কোনো প্ৰয়োজনীয় নহয় তাৰ ভিতৰতো কিছুমান থাকে যোনে ফোনটো ৰুট কৰে এটা কথা মনত ৰাখিব ফোন ৰুট কৰাৰ লগে লগে সেই ফোনৰ দায়িত্ব কোনেও নলয় অকল আপুনিয়ে ল'ব লাগিব তাৰ যি বেয়া হ'ব তাৰ যি ভাল হ'ব তাৰ দায়িত্ব আপোনাৰে মোৰ মতেতো ফোন ৰুট কৰিব নালাগে কিছুমান কথাত ভাল ফোন ৰুট কৰাৰ লগে লগে আপুনি সব কৰিব পাৰিব সেই ফোনটোৰ লগত সব কিন্তু মোৰ মতে ৰুট কৰিব নালাগে যেনেকৈ চলি আছে তেনেকৈ চলিব লাগে আপোনালোকে চাই লওক ফোন ৰুট কৰিব বা নকৰে নিজৰ নিজৰ অপিনিয়ন থাকে বা নিজৰ নিজৰ কথা থাকে সো এটোৱে আছিল আজি ৰুটৰ ওপৰত যদি ভাল পাইছে তেনেহলে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰিব